নমস্কাৰ, আহকচোন আজি দ্ৰোণ বনৰ পিটিকা বনাওঁ। দ্ৰোণ বন আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল সেইটোতো আমি সকলোৱে জানো, নহয় জানো? এনেদৰে ভালদৰে জুইকুৰা জ্বলাই ল'লোঁ। তাত আকৌ পানী অলপ দি দ্ৰোণ বনখিনি বইল হ'বলৈ দিলোঁ। দ্ৰোণ বনখিনি বইল হওঁতে প্ৰথম পানীটোৰ পৰা চাওকচোন ইমান হালধীয়া হয়। হালধীয়া পানীটো বহুত তিতাই হয়। এই হালধীয়া পানীখিনি থাকিলে দ্ৰোণ বনখিনি খাবলৈ বহুতেই তিতা হ'ব। সেইকাৰণে আমি প্ৰথম এই হালধীয়া পানীখিনি দ্ৰোণ বনৰ পৰা পৃথক কৰি আমি পেলাই দিম। তাৰপিছত আকৌ প্ৰথমতে চফা পানী দি পিনি দ্ৰোণ বনখিনি আমি তাত দি দিম। তাৰপিছত ভালদৰে উতলিবলৈ দিম, সিজিবলৈ দিম। দ্ৰোণ বনখিনি ভালদৰে সিজাৰ পিছত আমি এনেদৰে কাঢ়ি ল'ম। প্লেটে হওক বা কিহতে হওক আপোনালোকে কাঢ়ি ল'ব। তাৰপিছত এনেদৰে পিঁয়াজ অলপ কাটি দিব। তাৰপিছত আদা অলপ দি দিব। সোৱাদ অনুসৰি আপোনালোকৰ অনুসৰি জলকীয়া দি দিব। সোৱাদ অনুসৰি নিমখো দি দিব। তাৰপিছত অকণমান তেলো দি দিব যাতে পিটিকাখন সোৱাদ হয়। তাৰপিছত জালুক অলপো দিব পাৰে। তাৰপিছত এনেদৰে ভালদৰে পিটিকিলোঁ। পিটিকাখন খাই কিন্তু বহুতেই ভাল লাগিলে। চেনেলটো আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব। বাই বাই।